হেল্ল' গাইজ, আজি গ'লো হাজবেণ্ডে মোক লৈ গ'ল মানে আমজঙত আমাৰ ওচৰতে শিৱৰাত্ৰি হয় আমজঙ এখন পাহাৰত। চ' হাজবেণ্ডে মোক লৈ গ'ল আৰু আমি চাবলৈ গ'লোঁ। এয়া পূজা শিৱৰাত্ৰি হৈ আছে। ডাঙৰে হৈছে, ইয়াতে বহুত দোকান ওলাইছে আৰু এইখন পাহাৰখনত হয় পূজা। চ' আমি গ'লোঁ প্ৰথমবাৰৰ বাবে। বহুত দোকান ওলাইছে চাওক, আৰু এয়া পিলপিলি এখনতো দোকান দিছে তোক। আৰু এয়া শিৱৰ মন্দিৰ, আৰু এই পাহাৰতো মন্দিৰ আছে। আৰু এয়া বস্তা পাৰ্টি হোৱা বুলি কয়, তাতে নাটক পাৰ্টি তাতে হৈ আছিলে আৰু বস্তা পাৰ্টি চালোঁ অকণমান। আৰু দোকান যে খুব ধুনীয়া, বহুত ওলাইছিল, ভাল লাগিছিল। আৰু এয়া মাকৈ, গৰম গৰম মাকৈ পুৰা দিয়া কিনি দিলে মোৰ হাজবেণ্ডে মোক খাবৰ বাবে। আৰু এয়া পাহাৰখন চাওক, ইমান যে ডাঙৰ পাহাৰখনত নুঠিলোঁ আৰু ভাগৰ লাগিব, সেইকাৰণে নুঠিলোঁ। আৰু এই পাহাৰখনতে ওপৰত এটা মন্দিৰ আছে পাহাৰখনত চাওক। বগা ৰঙৰ এই দেখিছে যে মন্দিৰটো, সেইটো তাতে বহুত মানুহে উঠি আছে, আমি নুঠিলোঁ আৰু ভাগৰ বহুত। আৰু এয়া বস্তা পাতি শিৱ বাবা, যিহেতু শিৱৰাত্ৰি সেইকাৰণে শিৱ বাবাৰ এয়া এনেদৰে নাটক কৰা হৈছে। আৰু এয়া গৰম গৰম মাকৈ, হাজবেণ্ডে সুধিলে খাবা নেকি বোলো, আৰু মোক দিলে আৰু ময়ো খাম বুলি ক'লোঁ। চ' দিলে আৰু তেখেতে এনেকুৱা মাকৈ খুব ভাল লাগে গৰম গৰম। আৰু এনেদৰে এটা মাকৈ হাজবেণ্ডেও আৰু আমি দুয়োজনে ভগাই খালোঁ, তেখেতে বোলে খায়। আৰু এনেদৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই গাইজ।